নমস্কাৰ মোৰ চেনেলৰ ইন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ৰাজমা কাৰী বনাম। একদম সিম্পলভাৱে বনাম, আপোনালোকক অকণমান দেখুৱাইছোঁ। ইয়াতে লৈছোঁ মই কেঁচা ৰাজমা, দোকানত যিটো পায় শুকান ৰাজমা সেইটো মই লোৱা নাই। এই ৰাজমাটো তিয়াই থ'ব নালাগে, কুকাৰত দি চিটি মাৰিলেই ধুনীয়াকৈ সিজি যায়। যিমান ৰাজমা লৈছোঁ তাতকৈ অলপ বেছিকৈ পানী লৈছোঁ, বৰ বেছি পানীও নিদিব। আৰু ইয়াতে দি দিছোঁ নিমখ আৰু অকণমান হালধি। আৰু এতিয়া মই 6টা চিটি লগাই দিম। 6টা চিটি মৰাৰ পিছত এয়া চাওক, ৰাজমাটো অকণ হেঁচি চাইছোঁ, ধুনীয়াকৈ সিজি গৈছে। ৰাজমাখিনি টুকি দিছোঁ, তেতিয়া ভাল হয়। কেৰাহী এখনত তেল গৰম কৰিছোঁ, তেল গৰম কৰি দিছোঁ পিঁয়াজ আৰু তেজপাত। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ সময় ভাজিব লাগিব। এতিয়া দেখিছেই পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হৈ গৈছে। ইয়াতে দি দিছোঁ মই বিলাহীখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে ভাজিব, মানে 5 মিনিট বা 7 মিনিটমান সময় ভাজিব লাগিব। বিলাহীখিনি গলি গৈছে আৰু বিলাহীৰ পৰা ধুনীয়াকৈ তেল ওলাইছে। এতিয়া ইয়াতে দি দিছোঁ হালধি, নিমখ আৰু ইয়াত মই দিম চিকেন মছলা। আপোনালোকে বাৰু কি দিয়ে জনাবচোন। মই চিকেন মছলা দি বনাওঁ আৰু খাবলৈ বহুত টেষ্ট লাগে। আৰু এতিয়া মই ইয়াতে দি দিম 2টা জলকীয়াটো আপোনালোকৰ নিজৰ কথা, বেছিকৈ দিবও পাৰে, মই আজি বৰ বেছিকৈ দিয়া নাই। আৰু দি দিছোঁ ৰাজমাখিনি ধুনীয়াকৈ মিক্স কৰিব, যাতে ৰাজমাখিনি ধুনীয়াকৈ মছলাখিনি লাগি যায়। আৰু 10 মিনিটমান সময় মিডিয়াম ফ্লেমত কুক কৰিব লাগিব। 10 মিনিটমান সিজাৰ পিছত এতিয়া ইয়াতে দি দিছোঁ পানীখিনি অৱশ্যে ৰাজমা বইল কৰোঁতে যিখিনি পানী আছিল সেইখিনি পানীয়ে মই ইয়াত দিছোঁ। আপোনালোকৰ নিজৰ কথা, আপোনালোকে পানীৰ পৰিমাণটো কম বেছি কৰিবও পাৰে। উতলি থাকোঁতে দি দিম মই অকণমান আদা নহৰু থেতেলিয়াই থোৱা। আজি মই অৱশ্যে পিছত দিছোঁ, তেতিয়া গোন্ধটো বহুত ধুনীয়া হৈ থাকে, মানে ষ্ট্ৰং ফ্লেভাৰ এটা আহে। আৰু যিটো মই ভাল পাওঁ সেইটো কাৰণে মই আজি অকণমান দেৰিকৈ দিছোঁ। আৰু 15 মিনিটমানৰ পিছত মোৰ ৰাজমা হৈ গ'ল। একদম চিম্পলভাৱে বনাইছোঁ। আপোনালোকে যদি এনেকৈ এবাৰ বনাই খোৱা নাই, বনাই খাব, খাবলৈ বহুত টেষ্ট হয়। ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব।